নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। Check the ladies. সো বন্ধুসকল, ভিডিওটো আৰম্ভ নোহোৱাৰ আগতে কৈ দিওঁ যে এই ভিডিওটো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনাইছে। অলপমান ধেমালি কৰিব নোৱাৰিছে, অলপমান জমনি কৰিব নোৱাৰিছে, সেইকাৰণে কোনো যাতে চিৰিয়াছলি নোলোৱা। আৰু তথাপিও যদি তোমালোকে চিৰিয়াছলি লোৱা আৰু অফেণ্ড হৈ যোৱা তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলে হ'ল, লিংক ডেছক্ৰিপশ্যনত আছে। আৰু বন্ধুসকল, তোমালোকে যদি এই চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছা তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি কিনে যাবাই, আৰু কাষত যে আছে সেই বেল আইকনটো সেইটো ক্লিক কৰি যাবাই। তেতিয়াহ'লে ব'লা বেছি দেৰি নকৰোঁ আৰু আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰস্বতী পূজাৰ দিনা ছোৱালীবোৰ কি যে হ'ব আৰু অবভিয়াছলি মেকআপ কৰিবই, একো ডাঙৰ কথা নহয়। কাৰণ বন্ধুসকল, গোটেই বছৰটোত অকল সেইটোৱে এটা এনেকুৱা দিন য'ত তেওঁলোকে মেখেলা চাদৰ পিন্ধি সাজি কাচি ওলাই আহিব পাৰে। দাদা, কিন্তু ভিডিঅ'টোত বান্দৰেহে সাজি কাচি আছিল। অ' সেইটো এই মিমটো বনোৱাজন। ভাল কথা, ভাল লাগিল। ইউটিউবটো কৰিব লাগে যিহেতু সেইটো তেওঁলোকৰ কৰ্ম। কিন্তু বন্ধুসকল, এনেকৈ কেতিয়াবা হাঁহি ধেমালি কৰিলেও ভাল লাগে, আৰু তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে ফূৰ্তি কৰাটো। বন্ধুসকল, এটা জধামূৰ্খই এই ভিডিঅ'টো ফেচবুকত আপলোড দি ওপৰত কেপশ্যন কি লিখিছে তোমালোকে নিজে চাই লোৱা। দাম কমাই দিয়াৰ কাৰণে অলপ বেছিকৈ গিলিলে চাগে। মানে এইজনৰ মতেদি এওঁলোকে ফূৰ্তি কৰাটো বেয়া কথা। কেনেকুৱা ঠেক মনৰ মানুহ বে, অভদ্ৰ কৰোবাৰ। নিশ্চয় এই কেপশ্যনটো লিখি থকাৰ সময়ত মাল খাই কিনে লিখি আছিল। যিহেতু বন্ধুসকল মালৰ দাম কমাই দিছে, সেইকাৰণে মাল খাই ফেচবুকো চলায়। তোমাৰ পৰা আৰু আশাও কি কৰিব পাৰি? য'ত হাজাৰ হাজাৰ ছোৱালীয়ে বাৰীত পাক মাৰি শাক বিচাৰি আনিম বুলি চিঞৰি আছে, তাতে আৰু তুমি মূৰটো ঠেলি হেঁচি কিয় সোমাব আহিছা? দাদা, হি ইজ চেনিৰাম। অ' মানে বাৰীতো ছোৱালীক চেনি দিয়া নেৰিব। ভাল চেণ্ডেলৰ চৰ খাব কেইজনীমানৰ পৰা। মোৰ নিচিনা নাপাবি, মোৰ বুকুতে সোমাই থা, ৰূপতে মায়াৰ জাল। তোমাৰ নিচিনা নিবিচাৰেও, বুজিছা? নিবিচাৰেও। কিন্তু দাদা, বহুত ছোৱালীৰ ক্ৰাছ এইটো। কি কবে? সঁচাই নেকি? তোমাক দেখোন আগতে কেতিয়াও ইয়াত দেখা নাই। মই সৰস্বতী পূজাহে ওলাও। যদি সৰস্বতী পূজাটো মাহে মাহে আহি থাকে, তোমাৰ ঠিকনা তোমাৰ কেঁচা কলিজাত। অকলে তুমি? আমাৰ কোনো বয়ফ্ৰেণ্ড নাই জানা। ড্ৰেছত নথকা হলে মই সৰস্বতী পূজা বুলি ফুৰাবলৈ নিলোহেঁতেন। মেক্স লেভেল ভাই, মেক্স লেভেল। ইম হলে এনেকুৱাই হ'ব লাগে। আল ধুইছা এই, কিন্তু একো কাম নাই, অহা বছৰ আকৌ লেতেৰা হ'ব। अगर हम करें तो करें क्या, बोले तो बोले क्या। मारो मुझे, मारो मुझे, मारो। नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं, ये हम यहाँ पे क्या करने आए हैं? मेरी बात, हम यहाँ पे क्या करने? নহয় মানে বন্ধু বান্ধৱীসকল, আজিকালি এইটো কি ট্ৰেণ্ড ওলাইছে? অকণমান ৰঙা ৰং পালে হয়, লাগিলে সেইটো হোলীৰ ফাকুৱাই হওক বা মন্দিৰত দিয়া ফুটেই হওক, ল'ৰাটোৱে ডাইৰেক্ট ছোৱালীজনীক পিন্ধাই দিয়ে। ঐ ভাই, নিয়ম নীতি বোলা এটা বস্তু আছে যোনটো যুগে যুগে ধৰি চলি আহি আছে। কলি যুগত জন্ম ললি বুলি নিয়ম নীতি পালন নকৰিবি নেকি? ভস্ম হৈ যাবি, ভস্ম। সেইকাৰণে কিছুমান কাম অলপমান চাই চিন্তি কৰিব লাগে।
স্মাইল আশীৰ্বাদ লোৱা গোটেই চিষ্টেমে ধ্বংস কৰি দিছে বে কেলা বয়ফ্ৰেণ্ডৰ ফটোকপি ষ্টেটাছত দিলে গোটেই 14 গোষ্ঠীক হাইড কৰি দিব তাই কেলা মোৰতে গান গা শুনাইছে দেখিছ নাই শুনিবি কেলা হৈছিলে মোৰতে কেলা বনৰী বুলি নকয় কাক কয় আৰু অ ভাই তইও তাইৰ জালত নপৰিবি লৰা জনগোষ্ঠী আগুৱাই নিব লাগিব তই মৰি যাবি কিন্তু নপতিবি হাজাৰিকা আমাৰো এটিটিউড বোলা বস্তুটো আছে যে আমাৰ লৰা জনগোষ্ঠীৰ মেম্বাৰ ছোৱালীৰ প্ৰপ'জেল ৰিজেক্ট কৰিব পাৰে এইবাৰ আমাৰ পাল জয় লৰা জনগোষ্ঠী Stop it. Get some help. তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আজি এইখিনিতে সামৰি মাৰিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে আছিল চিৰিয়াছলি কোনো নল'বা আৰু বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাব একদমেই নাপাহৰিবা আৰু যদি চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে মানে এই থপৰাটো যদি প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিবা একদম 100% আৰু কাষত যে সেই বেল আইকনটো আছে ন সেইটো ক্লিক কৰি কিনে অলপ ছেট কৰি দিবা তেতিয়াহে মই যদি ভিডিঅ' আপলোড কৰোঁ তোমালোকে চাব পাবা মানে গম পাই যাবা আৰু নটিফিকেশ্যন আহি যাব তেতিয়াহ'লে বন্ধুসকল বাই বাই ষ্টে টিউন ছাবস্ক্ৰাইব টু বয় জয় অসম